হেই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমাৰো ভালেই। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। এয়া বেটা দেখিছেনে? দৌৰিবলৈ লৈছে। মানে কি হয়, এয়া এতিয়া আমি সাঁতোৰ প্ৰশিক্ষণৰ বাবে আমি নাহৰ পুখুৰী পাৰত পালোঁগৈ আৰু এয়া ল'ৰা ছোৱালীবিলাক আহিছে এটি দুটিকৈ। বেটা ৰেজিষ্টাৰ কৰিব গৈছে আৰু এয়া দেখিছে ল'ৰাবিলাকে খেলি আছে, ধুনীয়াকৈ বহি আছে। আৰু এইটো হৈছে নাহৰ পুখুৰীটো। এই পুখুৰীটোতে ল'ৰাবিলাকে সাঁতুৰিব নহয়, আচলতে সাঁতোৰ শিকিব। এয়া দেখিছেনে? বাঁহ বান্ধি ধুনীয়াকৈ সজাই দিয়া হৈছে আৰু সেইফালে পাৰে পাৰে দেখিছেনে ল'ৰা ছোৱালীবিলাক দৌৰি আছে। আৰু ইহঁতৰ দৌৰি দুপাক হৈ গ'ল, সেইকাৰণে ৰৈ দিলে আৰু বাকীখিনিও আহি এতিয়া হৈ যাব। এয়া দেখিছে দৌৰি আহি গোটেই ল'ৰা ছোৱালীখিনি ব্যায়াম কৰাত লাগিছে আৰু ধুনীয়াকৈ ব্যায়াম কৰি আছে। আৰু বেটা দেখিছেনে? এইটো একো মানে এনেই আৰু কৰিব লাগে কৰিছে আৰু দেখাক দেখি যিমানখিনি সম্ভৱ হয় তাৰ দ্বাৰা। আৰু এতিয়া ব্যায়াম কৰা শেষত নমাই দিলে পুখুৰীত। এয়া দেখিছে, এইটো হৈছে বেটা। টুপি পিন্ধা নাই আজি। আৰু টুপিটো কি হ'ল, আনি দিছিলোঁ প্ৰথমতেই, কিন্তু বেটীয়ে মানে কেঁচি এখন পাই ঠিকছে কাটিলে, হেঁপাহ পলুৱাই কাটিলে মানে টুপিটো, ককায়েকৰ টুপিটো। আৰু এতিয়া বেচেৰা টুপি চুপি নাই, আকৌ এটা অনলাইন আনি দিব লাগিব। সেইটো অনলাইনে আনিছিলোঁ বাৰু। আৰু এয়া সাঁতুৰি আছে দেখিছেনে? এতিয়া আজি 12-13 দিনমানেই হ'ল বেটা সাঁতোৰলৈ নোযোৱা। মানে অকণমান গা বেয়াও আছিলে, তাৰ কাৰণে যাব পৰা নাছিলে। আজি কেইবাদিনৰ পিছত গৈছে, তথাপিও মানে একেবাৰে সংকোচ কৰিয়ে গৈছে বাৰু। নগ'লে যেন নহয় তেনেকুৱাকৈ গৈছে। ঘৰতে অলপ কান্দিছিলেও, কিন্তু মই অকণমান জোৰ কৰি লৈ গ'লোঁ। মানে নগ'লেতো নহ'ব, দুদিনমান শিকিছিলেহে, অকণমান আহিছিলে আৰু সেয়া অকণমান নামি দিয়াৰ পিছতে বাৰু আহি গৈছে। বৰ্ডখনত ধুনীয়াকৈ যাব পাৰিছে। সেয়া দেখিছে, অকণমান লেজি হৈছে, কিন্তু প্ৰায় যাব পাৰিছে আৰু মই এইখিনিতে ভিডিঅ'টো কৰোঁতে মানে খুব লৰাৰ কাৰণটো হ'লে আমি খুব হাঁহিছিলোঁ। লগত দুজনী আছিলে, খুব হাঁহিছিলোঁ। মানে হাঁহি থাকোঁতে মোৰ মোবাইলটো লৰি থাকিলে, তাৰ কাৰণে ভিডিঅ'টো অকণমান কপি থাকিলে। আৰু এয়া দেখিছে, আকৌ এবাৰ মানে কি হয়, ভিডিঅ'টো মই কৰি ৰাখিছোঁ এইটো কাৰণে যে পিছত যদি ইউটিউবত কিবা কাৰণত ধুনীয়াকৈ থাকি যায়, যদি একো ভগৱানে নকৰক একো যাতে ইউটিউবটো নহয়, তাৰ কাৰণে ৰাখি থৈছোঁ। আৰু পিছত যেতিয়া মন যায় তেতিয়া চাব পাৰিব বেটা যে কেনেকৈ শিকিছিলে বা কিমানখিনি পাৰিছিলে। কিমানখিনিলৈকে পাৰে সেইটো মই নাজানো, কিন্তু যিমানখিনি সম্ভৱ হৈছে আমাৰ ফালৰ পৰা তাক শিকাবলৈ চেষ্টা কৰিছোঁ বা দিবলৈ চেষ্টা কৰিছোঁ। আচলতে সেইখিনিয়ে আমাৰ ফালৰ পৰা প্ৰয়াস আৰু, কিন্তু সি কিমানখিনি চেষ্টা কৰে সেইটো তাৰ ওপৰত নিৰ্ভৰ কৰিব। যিমানখিনি পাৰোঁ মই চেষ্টা কৰিবলৈ জোৰ দি থাকোঁ। এয়া দেখিছে, এই য়েল্লো কালাৰ লৈ থকা ল'ৰাটোৱে আমাৰ বেটা আৰু কৰি আছে। আৰু ইয়াৰ বেটা জোখৰ মানে তিনিটাই। ইহঁতিয়ে অকণমান ইয়াৰ লগৰখিনি সেই বাঁহডালত যে ধৰি আছে, তাহাঁতিও সেই লগৰে আছিলে, কিন্তু কথা হ'ল কি, এইকেইদিন ৰখি যোৱাৰ কাৰণে ই মানে বৰ্ডখনত ধৰিহে যাব পাৰে, বৰ্ডখনত নধৰাকৈ যাব নোৱাৰে। কিন্তু সেই ডাংডালত যে ধৰি আছে, সিহঁতি কিন্তু বৰ্ডখনত নধৰাকৈও যাব পাৰিছে। একেলগতে কৰিছিলে, কিন্তু এই 13 দিন অভ্যাসটো ৰৈ গ'ল কাৰণে মানে নোৱাৰা হৈ থাকিলে। হ'লেও বৰ্ডখনত বাৰু ধুনীয়াকৈ যাব পাৰিছে, একো কথা নাই। কিন্তু এয়া দেখিছেনে, কিমান ধুনীয়া লাগে দেখি থাকিলে। ল'ৰাবিলাকে তেনেকৈ সাঁতুৰি থাকিলে কিবাকৈ মানে শিকিছে আৰু মানে নোৱাৰাতকৈ পাৰিছে কিবা এটা বুলি মোৰ ফালৰ পৰা মই কৈছোঁ। আৰু আজি বতৰটো খুব বেছি বেয়া আছিলে। ল'ৰা ছোৱালীবিলাক ইমান কঁপিছে, ইমান ঠাণ্ডা আছিলে নহয়, একেবাৰে দেখিয়ে বেয়া লাগি গৈছিলে। আৰু খুব সোনকালে উঠাই দিলোঁ, উঠিও আহিলে সোনকালে, কাৰণ একদম মানে ঠাণ্ডাত ক'লা পৰি গৈছেগৈ, ওঠ মুখ নাক একদম কাণ চব ক'লা পৰিছে। আৰু এইফালে দেখিছে, এইখিনি ডাঙৰখিনি কম্পিটিশ্যন ৰূপত টিচাৰে শিকাই আছে।
জঁপিয়াবলৈ দিছে দলঙৰ পৰা। তাৰপিছত আৰু এনেকৈ কম্পিটিশ্যন যেনেদৰে বেলেগত দিয়ে তেনেকৈ আৰু কৰাই আছে। এইফালে পিছত যোৱা ল'ৰাটো উল্টা সাঁতোৰ কৰি আছে, মানে শিকি আছে। এনেকৈ আৰু ল'ৰা ছোৱালীবিলাকক চাই থাকিলে খুব বেছি ধুনীয়া লাগে, মানে চালে চায়ে থাকিব মন যায়। কিন্তু গধূলিও বেছি সোনকালে হৈ আহে, একেবাৰে লৰালৰি হয়। শেষলৈকে চোৱা নাই বাৰু মই, আমাৰ বেটা ঠাণ্ডাত উঠি আহিলে কাৰণে মই সোনকালে গুচি আহিলোঁ। আৰু এয়া দেখিছেনে ডাঙৰবিলাকক খুব বেছি ধুনীয়া লাগে এনেকৈ যেতিয়া সাঁতুৰি থাকে নহয়। আৰু খুব মানে মন পুতি শিকিছে আৰু ল'ৰাবিলাকে খুব সোনকালে পাৰিছে। দেখিছেনে বাৰু, এয়া ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড উলিয়াইছে। এনেকৈ ভাল লাগিছে আৰু চাই পিনে। আৰু ওচৰে পাঁজৰে যদি কোনোবা ভিডিঅ'টো চাই আছে তেতিয়াহ'লে শিকোঁ বুলি ক'লেও আহিব পাৰিব, কোনো কথা নাই। ওচৰে নাহৰ পুখুৰী ওচৰে যিসকল যুৱক আছে বা নাহৰ পুখুৰীৰ সন্মুখৰ যিখন দোকান আছে বা যিঘৰ মানুহ আছে, সেই দোকানখনৰ মানুহজনক লগ কৰিলেই পাব যেন লাগিছে মোৰ সম্ভৱ, কিন্তু মই ইমান চিয়ৰ নহয় যে পাবই বুলি। তথাপিও কণ্টেক্ট এটা কৰি চাব পাৰে যদি বিচাৰে। মই নেক্সট ভিডিঅ'ত মই কণ্টেক্ট নাম্বাৰটো দি দিম আপোনালোকক, যদি শিকাব বিচাৰে ল'ৰা ছোৱালী। এয়া বেটা দেখিছেনে ট্ৰাই কৰি আছে যিমানখিনি পাৰিছে। মানে কৈ আছোঁ যে বেছি ঠাণ্ডা লাগিব ৰৈ দিলে, মানে সেইকাৰণে বোলো কৰি থাকা, তাৰ কাৰণে কৰি আছে। তো আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে, বাই বাই।